ময়ৰাবাৰীৰ হাঁচৰাগাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাইক আৰোহীৰ মৃত্যু। নিহত লোকজন দাতিয়ালবৰী টাইটেল বানাত মাদ্ৰাছাৰ শিক্ষক দিদাৰুল ইছলাম বুলি জানিব পৰা গৈছে। দিদাৰুল ইছলাম ভোৰাগাঁৱৰ পৰা ৰমজান মাহৰ তাৰবিহৰ নামাজ পঢ়াই বাইকেৰে সগুনবাহী গাঁৱত থকা শহুৰেকৰ ঘৰলৈ আহি থাকোঁতে এখন ৰখাই থোৱা ট্ৰেক্টৰত খুন্দিওৱাৰ ফলত থিতাতে মৃত্যু হয়। ঘটনাস্থলীত ভেলুগুৰি আৰক্ষী উপস্থিত হৈ ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে মৃত লোকজনক ময়ৰাবাৰী গ্ৰাম্য চিকিৎসালয়লৈ লৈ আনি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। আগত হৈছে হাঁচৰা বজাৰটো চেণ্ডিকেটটো পাৰ হৈ দলঙৰ ওপৰতে ট্ৰেক্টৰ ৰাস্তাৰ মাজত ৰখাই থোৱা আছিল। পিছফালে বাইক দি আহি খুন্দা মৰাৰ পিছত আৰু এক্সিডেণ্ট হৈছে। তাতে পাব্লিকে কোৱা মতে তাতে স্পট ডেথ হৈছে। কি নাম তেওঁ? দিদাৰুল ইছলাম। আৰু ক'ৰ পৰা আহি আছিলে? তেওঁ আহি আছিল বুঢ়াগাঁৱৰ পৰা আহি আছিল। তাৰাবি পঢ়াই এইফালে আহি আছিল শহুৰেকৰ ঘৰত যাবৰ কাৰণে আহি আছে। হ'ব। ময়ৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট, ডেইলি টাইম অসম।